নমস্কাৰ ৰাম ৰাম বন্ধুসকল। নতুন বছৰ আহিলে, বহাগ আহিলে, সকলোৰে মন আনন্দত উৎফুল্লিত হৈ আছে। নতুন বছৰ সকলোকে শুভেচ্ছা থাকিল। সকলোৰে ভালে কুশলে পাৰ হওক। বহাগ বিহু, ৰঙালী বিহু, বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ। আজি গৰু বিহু। গৰু বিহুক আজি পালন কৰিম। গৰু কেনেকৈ গা ধুৱাওঁ আপোনালোকে চাই যাব ভিডিঅ'টো সম্পূৰ্ণভাৱে। আমাৰ পৰম্পৰা ৰক্ষা কৰি আমি আমাৰ ঘৰৰ কেইজনীমান গাই আছে, এই গাইকেইজনীক আমি গা ধুৱাওঁ। আমাৰ ওচৰত তেনেকুৱা কোনো নদী নাই, সেইকাৰণে আমি ঘৰতে গাইকেইজনীক গা ধুৱাওঁ। একচুৱেলি গৰুক আমি গা ধুৱাব লাগে মাহেকত দুবাৰ তিনিবাৰ, যিমান পাৰে গা ধুৱাব। গৰুটো সুস্থ হৈ থাকিব, নিৰোগী হৈ থাকিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। আজি গৰু গা ধুৱাওঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি গৰু গা ধুৱাম। আমাৰ গৰু এতিয়া মই গৈ লৈ আহোঁ, ইয়াতে বান্ধিম গৰুক। আপোনালোকে চাওক ভিডিঅ'টো, ভাল পাব। ভাল পালে লাইক এটাক মাৰি দিব। এতিয়া আমি গৰু গা ধুৱাই আছে। চাওক এইটো কি কি দিছে আমাৰ মায়ে। ইয়াতে হালধি আছে, মাহ আছে আৰু নিম পাত। এইটো আমি গৰু গা ধুৱাওঁ। Kapan lagi nonton? Simpul man. Ini yang sambil bilang. Kapan? Kita motor পানীৰে গা ধুৱাই আছো। তাক আমাৰ ওচৰত নদী নাই, মটৰৰ পানীৰ পৰা গা ধুৱাইছো গৰু। আমাৰ ঘৰৰ পোৱালিবিলাক, এইটো আমাৰ ল'ৰা, তাক গা ধুই আছে। এইটো আমাৰ ভাগিন হয়। গৰু গা ধোৱাৰ পাছত নিজে গা ধুইছে অলপ।